হেল্ল' গাইজ, মনোজাইট আছমিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ পথাৰৰ ফালে। আমাৰ মানে ধান আছে মানে পথাৰত, তাকে অলপ চাব আহিলোঁ। আপোনাক বোলো দুখাও বোলো, আপোনালোকক লৈ গৈ আছোঁ। এই ট্ৰেইন ৰাস্তা সিপাৰে আছে গাইজ, এইটো ট্ৰেইন ৰাস্তা হয়, চাব পাৰে। আমি আপোনালোকক দেখুৱাই আছোঁ গাইজ, ব্লগ গৈ থাকোঁ, চাব পাৰে। সূৰ্যটো চাব পাৰে গাইজ, মজা হৈ আছে চাব। ভিউ চাওক গাইজ, পিছফালে পাহাৰ আছে গাইজ, চাওক ট্ৰেইন ৰাস্তা। চাব পাৰে। আমি মানে নহয় মানে মই অকলে আহিছোঁ, এতিয়া মোৰ লগত কোনো নাই, মই অকলে আজি ভাবিলোঁ কি কৰোঁ বোলো। তাৰপিছত আহিলোঁ পথাৰৰ ফালে, বহুত দিন অহা নাছিলোঁ পথাৰত। চাব পাৰে গাইজ, তাতে ওচৰতে ট্ৰেইন ৰাস্তাটো আছে। এইফালেদি গ'লে মানে অলপ আগত গ'লে জাগীত দেখাব, জাগীত পাবগৈ। এতিয়া আৰু এইফালে আছে কামৰূপ, মানে এইফালে গ'লে গুৱাহাটী পাব, এইফালে গ'লে নগাঁও জাগীৰ পাব। এতিয়া গৈ আছোঁ আমি তালৈকে। এতিয়া মই ট্ৰেইন ৰাস্তাৰ পৰা নামি আহিলোঁ, চাব পাৰে। এতিয়া মই মানে মোৰ পথাৰ, আমাৰ দেউতাই খেতি কৰা, মানে আমাৰ দেউতাই খেতি কৰে একচুৱেলি, তালৈকে আহিছোঁ। ইয়াত মাছ সিঁচিলে চাগে, মাছ পালে চাগে বহুত। ইয়াৰ প্ৰায় ধান কাটি শেষ হৈছে আৰু, চাব পাৰে গাইজ। আৰু কেইদিন এতিয়া এইটো ৰাস্তাটো এতিয়া হাবি আছে, কেইদিন পিছত এই ৰাস্তাটো চাফা হৈ যাব, মানুহ বেছি অহা হ'ব না। এতিয়া মানে কাটা আৰম্ভ হৈছে ধান, চাব পাৰে। এইটো ট্ৰেইন ৰাস্তাটো চাওক গাইজ, সূৰ্যটো এতিয়া নাই, তেতিয়া কিন্তু বঢ়িয়াকৈ ওলাই আছিলে গাইজ। আৰু আগলৈকে গৈ থাকোঁ। এইখিনি কি ধান বৰা ধান নে জহা ধান জহা ধান হ'ব চাগে, ইমান ধান নাজানো ধানৰ নাম। চাব পাৰে গাইজ। এতিয়া মই অলপ দূৰলৈকে গৈ আছোঁ, চাওক এনেকৈ গৈ এই তাতলৈকে যাব লাগিব। আমাৰ পথাৰ মানে বহুত দূৰ, মানে সিপাই নাই, মানে বহুত দূৰলৈকে আহিব লাগে মানে গাইজ, চাব পাৰে। প্ৰায়খিনি কাটি শেষ, এইখিনি এতিয়া বান্ধিবহে আছে আৰু, চাব পাৰে। এইখিনিও কাটিব হ'লে আৰু লাহে লাহে গৈ আছোঁ তাত। এইটো এটা ড্ৰেইন, চাব পাৰে। সেয়া তাতে মাজতে এইখিনি চিঙা আছে, কোনোবাই পালে চাগে এইফালেদি গাড়ী নমাবৰ কাৰণে। এতিয়া মই এনেকুৱাকৈ নামি যাব লাগিব। মাই গড, কাইটা, এই লাজুকী বন বুলি কয় যে, সেই জাত আছে, চাব পাৰে গাইজ। চাওক এতিয়া মই এইফালেদি উঠিম গাইজ। এইখিনি আমাৰ তিলৰ খেতি কৰিছিলে, এয়া তিল পেলাইছিলে, চাওক। এইখিনি অলপমান ভাল হৈছে, বাকী এইফালে ইমান ঠিক হোৱা নাই তিলখিনি, চাব পাৰে। আৰু কেইদিনমানৰ পিছত হৈ যাব চাগে উঘলিবৰ কাৰণে তিলখিনি, চাব পাৰে। চাওক প্ৰায় ভালেই হৈছে এইখিনি। আমাৰ পথাৰ এইখিনি অলপ মাজত আছে গাইজ, তালৈকে যাই থকাটো এতিয়া সম্ভৱ নহয়, প্ৰায় গধূলি হ'লে। ইয়ালৈকে চাব, মানে তিলখিনি চাব আহিছিলোঁ গাইজ, বহুত দিন অহা নাছিলোঁ, মানে কোনোবা গৰু চৰু খাইছে নেকি, তাকে নাই বৰ্তমান পোৱা। হেল্ল' গাইজ, এতিয়া মই ঘৰলৈ যাওঁ, এয়া আন্ধাৰ হৈ গ'ল, চাব পাৰে। বেলি পূৰা ডুবি গ'ল, চাওক গাইজ, পূৰা নাজাৰা চাওক। মাই গড, চাওক পূৰা আন্ধাৰ হৈ গৈছে। আন্ধাৰ মানে ইমান আন্ধাৰ হোৱা নাই,
মানে আন্ধাৰ হৈছে আৰু ধৰ লাহে লাহে আৰু গাইছ। এতিয়া মই গৈ আছোঁ বাইকখনৰ ওচৰলৈকে, আপোনালোকক লৈ গৈ আছোঁ তালৈকে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, তাৰপিছত কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ। চাব গাইছ, পূৰা আন্ধাৰ হৈ গৈছে লাহে লাহে, পূৰা নিশা বহিছে এইফালে চাওক। লৈ গৈ আছোঁ গাইছ তালৈকে, য'ত মই বাইকখন থৈ দিছিলোঁ গছৰ তলত। দৌৰি যাওঁ, মোবাইলটো আজি ষ্টেবলে চাওঁ আজি গাইছ। চাওঁ গাইছ, বহুত দিন দৌৰা নাই, আজি ফাৰ্ষ্ট দৌৰিছোঁ। চকুত কিবা ফাইনেলি আহি পালোঁ ট্ৰেইন ৰাস্তা। বাইকখন ওচৰত আহি পালোঁ। ভাগ লাগিছে চাওঁ গাইছ, চকুত কিবা সোমাই লাগিছে, সেইটো কুটা সোমাইছিলে পৰুৱা। চাওঁ গাইছ, এতিয়া মই বাইকখন ওচৰলৈ আহি আছোঁ। বাইকখন আপোনালোক দেখাই আছোঁ গাইছ, ইয়াত আছে গাইছ। ক'ত পাইছে চাগে। বাই বাই, আকৌ লগ পাম গাইছ। প্লিজ গাইছ কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ। বাই বাই।